মাইনৰিটিৰ কাৰণে গোৱাৰী ডাঙৰে কি কৰিছে কিবা যদি কৰিছে ফেৰেংগা উৰূপে ৰঞ্জিত বসুমতাৰী ডাঙৰে কৰিছে হাজাৰ হাজাৰ মাইনৰিটিসকলৰ মছজিদৰ মাটিৰ পাত্তা দিছে ঈদগাৰ মাটিৰ পাত্তা দিছে কবৰস্থানৰ মাটিৰ পাত্তা দিছে গোৱাৰী কেতিয়াবা দিছে নেকি বা ওই গামোচা পিন্ধি পেলাই দৈনিক স্কুটি চালে দেশ উন্নতি হ'ব না নহয় না তাহলে থাকিও দিব এইটা ভুল ধাৰণা গোৱাৰী ডাঙৰে একচুৱেলি সাৰেণ্ডাৰহে কৰিব লাগে যি হৈছে ফেৰেংগা ডাঙৰে আপুনি জিকি যাওক ভাল কাম কৰক বুলি মাইনৰিটিৰ কাৰণে গোৱাৰী ডাঙৰে কি কৰিছে একোটো কৰা নাই কিবা যদি কৰিছে ইউপিপিলে কৰিছে কিবা যদি কৰিছে ফেৰেংগা উৰূপে ৰঞ্জিত বসুমতাৰী ডাঙৰে কৰিছে হাজাৰ হাজাৰ মাইনৰিটিসকলৰ মছজিদৰ মাটিৰ পাত্তা দিছে ঈদগাৰ মাটিৰ পাত্তা দিছে কবৰস্থানৰ মাটিৰ পাত্তা দিছে গোৱাৰী কেতিয়াবা দিছে নেকি এই গতিকে মাইনৰিটিসকল তেখেতক কিয় ভোট দিব মাইনৰিটিসকলটো সবচে চতুৰ বুজিব পৰা চালাক মানুহবিলাক তেখেত এনেতো আনপঢ়িলেও এইবিলাক ৰাজনীতিৰ কথাটো সবচে আগত মাইনৰিটিবিলাক জানে সেই গতিকে গোৱাৰী ডাঙৰীয়াক দি বা ওই গামোচা পিন্ধি পেলাই দৈনিক স্কুটি চালে দেশ উন্নতি হ'ব নাকি নহয় না তাহলে থাকিও দিব এইটা ভুল ধাৰণা গোৱাৰী ডাঙৰে একচুৱেলি সাৰেণ্ডাৰহে কৰিব লাগে যি হৈছে ফেৰেংগা ডাঙৰে আপুনি জিকি যাওক ভাল কাম কৰক বুলি